নমস্কাৰ মুনমিদি হাজৰিকাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মোৰ খবৰ ভাল। আজি যাব ওলাইছোঁ বাইহাটা চাৰিআলিৰ পানাৰাৰ আমাৰ পেহীহঁতৰ ঘৰত। তেওঁলোকৰ ঘৰত মানে পুখুৰী খান্দিছিলে। পুখুৰী খান্দোতে পুখুৰীৰ তলত শিৱলিংগ পাইছে, শিৱৰ মূৰ্তি পাইছে আৰু পাৰ্বতী মাৰ সেয়া পাইছে আৰু বহুত কিবা কিবি ঢেৰ মানে বস্তু পাইছে আৰু আগৰ দিনৰ খুঁটা পাইছে চাগে। তাত আগৰ দিনত মন্দিৰ আছিল চাগে নেকি। মন্দিৰত বহুত শ বছৰ আগত ভূমিকম্পত চাগে তলত গৈছিলে। সেই বস্তুখিনি এতিয়া পুখুৰীটো খান্দোতে পাইছে বস্তুখিনি। এতিয়া আজি আমি যাব ওলাইছোঁ তাতে আৰু তাৰ পৰা ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ আৰু লগতে আপোনালোককো দেখাম বুলি ভাবিছোঁ। এতিয়া আহকচোন বলক যাওঁ, পানাৰালৈকে যাওঁ। তাতেনো কি কি বস্তু পাইছে সকলোবোৰে দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো আমাৰ লগতে। অকণমান ৰ'ব, মই আগতে ওলাই লওঁ, তাৰপিছত গৈ আছোঁ। আহক তেন্তে। এয়া আমি বাইহাটা চাৰিআলিৰ পানাৰা আহি পালোঁ। আৰু যদিও ভিডিঅ'টো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট সকলো কৰি দিব। এয়া পুখুৰী খান্দোতে পোৱা শিৱ বাবাৰ মূৰ্তি। আগৰ দিনত কিবা থোৱা, ধূপ চাকি থোৱা। এয়া পাৰ্বতী মা। এইবোৰ উলিয়াই আনি ধুনীয়াকৈ ধুই দিয়া হৈছে, সেয়ে চিকচিকিয়াই আছে। কিমান বছৰৰ মূৰ্তি এয়া, ইমান ধুনীয়া হৈ আছে এতিয়াও। সেনেকে ধৰিলে নহ'ব, এনেকে ধৰিলে ত্ৰিশূল হ'ব। এইফালে দি কৰক, এইফালে দি পিনে এইটো গণেশ ন? গণেশ, গণেশ বাবা। গণেশ ত্ৰিশূলৰ গণেশ বাবা। এইটো শৰাই, এইটো এটা ওম বুলি লিখা আছে। ওম বুলি লিখা আছে। পদুমৰ পাহিৰ দৰে আৰু ন? আগৰ হেৰিবিলাক মন্দিৰবিলাকত এনেকুৱাই খুটা কাটা। হেৰি মন্দিৰ হয় হয়। এই হেৰি মন্দিৰ আছিল নেকি আগতে? ভূমিকম্প এনেকুৱা হৈ পেলাই বহি গৈছে চাগে। এইবিলাক বস্তু চবেই নাপায়। পিছত আকৌ লাহে এইটো কি হয়? এইটো কেতিয়া পাইছিল আপোনালোকে? যোৱাবাৰ এপ্ৰিলত পোৱা গ'ল নেকি? এপ্ৰিলত পোৱা গৈছে। যোৱাবাৰ এপ্ৰিলতে না এপ্ৰিল মানতে পোৱা গৈছে। এই পুখুৰী খান্দোতে পাইছিল নেকি? তাতে আছে আৰু বহুত শিল চিল আছে। এই য'ত পুখুৰীটো আছে তাতে আছে। চাব যাব পাৰিবা? হয় নেকি? বেছি দূৰত নহয়, যাম দিয়ক চাব। চাহ তাহ চাব যাম দিয়ক। হা যাব বহু আছে তাতে বেছি দূৰত। এই জাগাখিনিৰ নাম কি কয় পেহী? কোনখিনি? এইখিনি জাগাখিনিৰ নাম পানাৰা কি কয়? এইখিনি জাগাখিনিৰ নাম কি? দত্তচোপা? এনে আমি পানাৰাই বাহিৰত কয়। এইটো ইটা, আগৰ দিনৰ ইটা। এয়া ইটা আছে হাজো মন্দিৰত আছে, কামাখ্যাত আছে। মানে মন্দিৰৰে হয়। এইবিলাক চব ইটাই ন? পোৱা ইটা মানে কি সেই আগৰ দিনৰ ইটা আৰু সেইবিলাক ইটাটো আজিকালি কোৱালিটিতকে বহুত ওপৰৰ। আৰু হওক আমিও এনেকে ইষ্টেম যেন আমাকো আনিব পাৰে এনেকে। ইফালে ধেৰ শিল আছে আৰু এইটোৱে একে পথৰ যেন লাগিছে। এইটো আমি গাড়ীতে উঠাই ল'লো। তেওঁ আহিব লাগিব, তেতিয়াহে তই পাবি। জোৰ কৰি নিব নোৱাৰো। আৰু সিফালে আছে, সিফালেও দেখো। সিফালে চবে সিফালে আছে নেকি? পদুমৰ পাহি, এইটো পদুম ফুল। পদুমৰ মাজত আছে গণেশ জ্বলা। ইয়াতে মন্দিৰ বনোৱা হ'ব। ইয়াতে আজি খুঁটা পুতিছে। আজি খুঁটা পুতাৰ কাৰণে আমাক মাতিছিলে, সেইকাৰণে আহিলোঁ। আহি পেলাই ভিডিঅ' বনালোঁ, আপোনালোককো দেখালোঁ। আৰু বোলে পুখুৰীত আছে বস্তু, তাতে গৈ আছোঁ, তাৰ পৰা দেখাই থাকিম আপোনালোকক, চাই থাকিব।
এইবিলাক পাথৰ 1000 বছৰৰ ওপৰৰো হ'ব পুখুৰী খান্দতে পোৱা এইবোৰো নেকি আগতে এনেকুৱা আছিল না টেবুল চেবুল নাছিল আগতে আছে এখন ভাগৱত আছে এই দেখি নিবিলাক চাহ শুনছো নহয় ভাগৱত এখন কি আছিলে ভাগৱত এখন জিলিকি থাকে মই পাথৰ দেখিলে গম পাই ন এইখিনিতে ভাগৱত আছিলে ভাগৱত কেনে গম পাই আৰু এইটো ভাগৱত আছিলে ব্ৰাহ্মণে চাই পেলাই আগৰ দিনৰ আগতে এনেকুৱা আমি আজিকালি যিমান সুবিধা হৈছে আগতে সেনেকুৱা সুবিধা নাছিল পাথৰবিলাক দেখিলেই গম পায় আৰু বস্তুটো ধূলি আজিকালি পাথৰৰ নিচিনা নহয় বেলেগ এটা ধূলি বহু না বালি চান্দা এই বতাহ এনেই থওঁতে এনেকুৱা আৰু ভালকে ধুলে আৰু কিমান ধুনীয়া ধুইছিল তো গোটেই মটৰ মাৰি মাৰি চব ধুই দিছিল এতিয়া হেৰি কি কয় এই যে ব্ৰাছ মাৰি মাৰি যদি একদম ধুনীয়াকে ধুৱে নহয় আৰু ধুনীয়া এইটো বস্তু বেলেগ ধুনীয়া চব তাৰে পৰা আনিছে এইবিলাক চব শিল এতিয়া হেৰি কি জেচিপিৰ লগত আছে এতিয়া মন্দিৰ বনাওঁতে লগাব নেকি এইবোৰ তাতে চাহ খাই লওঁ চাহ দিছে চাহ খাই লওঁ সেইটো কোনে গায় মাঘৰ বিহু আহিল মইনা নীলাকাশে গায় জুবিনে নাগায় নীলাকাশে গায় নীলাকাশে গায় নীলাকাশে গায় মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু কেনেকে আছে নাই এপিনে ঘূৰি পেলাই দেখা পোৱা নাই আমি দেখা পোৱা নাই বগাকৈ কি বিহাৰী বিলতে হাগিছে কি কোনে উৎপলে গায় উৎপলে চিনেমাখনে কৰিছে কোনটো তই পিনে হালধীয়া কি পইচাও দিম চকলেট খাব হ'ব পেন দিম বুলি কৈছিলি তাৰ পেনটো ভাল লাগিছে সেইকাৰণে মই লৈ যাম বুলি কৈছিলো বহা ইয়াতে বহা নাচি দে ক'ত গান নাই গানটো বজাই নাই গানটো মই বেলেগ বজাম নিজে গাব লাগিব গাই নাচিব লাগিব বজোৱাই নাই গান গান বজোৱাই নাই আমি গান নবজা নহয় তুমি মুখেদি গাব লাগিব তুমি মুখেদি গাব লাগিব মাঘৰ বিহু আহিলে মানে তো এটো কেন বজাব লাগিব মোৰ তাত নাই যে মোৰ তাত নাই যে নিজে গাই বজাব লাগিব নাচিব লাগিব মোৰ তাত নাই গান বজাই দিব লাগে কোন বা আছে দুতে নালাগে নিদিবা বুট আছে আৰু ভাল লাগিছে মোৰ সাবস্ক্ৰাইবাৰ ভিডিঅ' চাই বোলে কিবা কবা কোৱা কি কবা আপুনি ধুনীয়া ভিডিঅ' বনাই ভাল পাওঁ চাই মই বাবু চাই হয় নেকি থেংক ইউ ৱেলকাম এওঁলোকৰ ঘৰতে ওলাইছে পুখুৰী খান্দতে এতিয়া যাম ন পুখুৰীত যাম এতিয়া আমি পুখুৰীত যাম পুখুৰীৰ পৰা আপোনালোকক দেখাই আছো পুখুৰীটোত গৈ আছো আমি পুখুৰীটোত গোটেইবোৰে পুখুৰীটোত গৈ আছো মাছখন খুলি লোৱা
এয়া পুখুৰীটোত গৈ আছোঁ চাবৰ কাৰণে আৰু আপোনালোককো লগতে দেখাম এয়া চাওক গাঁৱলীয়া পৰিৱেশ মাতা আবাক মাতাচোন আবাক মাতা বাবু আবাক মাতা এই যে এইটো আবা বৰ্তা বৰদেউতা আৰু এইটো আবা এইটো আবা আবা এইটো এয়া আবা মন্দিৰৰ বস্তুখিনি এইটো পুখুৰী খান্দতে ওলাইছিলে এইটো পুখুৰীটো চাওক আৰু আছে বোলে পুখুৰীটোৰ তলত সেইখিনি খান্দা হোৱা নাই হা এইটো পুখুৰী খান্দতে পাইছে এইবোৰ ইটা ওলাইছে ন এইখিনি ইটা আছে ইয়াতে এইবোৰ ইটা আগৰ দিনৰ ইটা বহুত হাজাৰ হাজাৰ বছৰ পুৰণি এইবোৰ আগৰ দিনত এনেকুৱাই আছিল এইবোৰ চব ইটা এইখিনি জেগাতে ওলাইছিল বোলে কিন্তু এইখিনি আৰু খান্দিব নোৱাৰিলে তাৰমানে চব ইটাই আছে সেইকাৰণে ইটাৰ কাৰণে খান্দিব নোৱাৰিলে চাগে আগৰ দিনৰ বহুত হাজাৰ বছৰ পুৰণি আছিল নেকি ভূমিকম্পত তলত গৈছিলে এতিয়া খান্দতে ওলাইছে এইখিনি জেগা খান্দিব নোৱাৰিলে আৰু ইটাৰ কাৰণে কোৱা কোৱা মন্দিৰটোৰ কথা কোৱাচোন কেনেকৈ পালে কি কথা কোৱা কৈ দিয়া এতিয়া ভণ্টিয়ে কৈ দিব কেনেকৈ পাইছিল কি কথা চব কৈ দিব কোৱা আমাৰ মানে প্ৰথম দিনাখনে খাল খন্দাৰ ভাবোঁতে নেক্সট দিনাখনে খান্দিলে প্ৰথম দিনাখন খান্দিলে এইখিনি নেক্সট দিনাখন খান্দোতে শিৱলিংগ পালে ৰাতি থৈ দিছিলে তাৰপিছত নেক্সট দিনাখন আকৌ তাতে বহুত পোচ পালে এইখিনি জেগাত খান্দিব নোৱাৰিলে তাৰ বাবে খান্দিব নোৱাৰিলে বহুত শিল আছে আৰু শিৱলিংগ পাইছে বহুত পোচ পাইছে শিল পাইছে ইটা এইবোৰ আছে ফটো উঠিব আহিছোঁ একদম সৰিয়হৰ মাজত ফটোৰ কাৰণে একদম ক'ত আহিছোঁ ফটো উঠাৰ কাৰণে নাই মোৰ পকেট চকেট ঝলক চাৰ্ফি গাই আছে তাৰ মুখত নুফুটেই এই শাক এটা চাওক ইমান ধুনীয়া শাক এটা এই ভাত দিছে মাংস কণী মাছ ফুলকবি ভাজি বেঙেনা ফ্ৰাই এইটো কি পনীৰ নেকি পনীৰ এইটো দালি গোটেইখিনি আৰু বাই বাই দিয়া দিয়া যাব ওলাইছো ঘৰ পেহা যাম না ঘৰত নাই এতিয়া আমি ঘৰত যাওঁ